হেল্ল' গাইজ, কেনে আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'টোত এই মহান নিষ্পাপ চেহেৰাৰ ছোৱালীগৰাকীৰ বিষয়ে আলোচনা কৰিম। আৰু আপুনি যদি এই নিষ্পাপ চেহেৰাৰ ছোৱালীগৰাকীক চিনি নাপায়, আপুনি এজন আটাইতকৈ ভাল মানুহ। তো মিয়া খালিফাৰ জন্ম হৈছিল মধ্যপ্ৰাচ্যৰ মুছলিম দেশ লেবাননত 1993 চনত এটি খ্ৰীষ্টান পৰিয়ালত। তাইৰ আচল নাম হৈছে মিয়া কেলিষ্টা আৰু 27 বছৰ বয়সীয়া এই মহান পৰ্নষ্টাৰগৰাকীৰ উচ্চতা হৈছে 5 ফুট 2 ইঞ্চি। তো যি কি হওক, মিয়া খালিফাৰ পৰিয়াল সম্পৰ্কে তেনেকুৱা কোনো তথ্য পোৱা নাযায়। ইয়াৰ কাৰণ হৈছে মিয়া খালিফা পৰ্ন ইণ্ডাষ্ট্ৰীত অহাৰ আগতে তাইক কোনেও চিনি পোৱা নাছিল আৰু তাই পৰ্ন ইণ্ডাষ্ট্ৰীত অহাৰ পিছত তাইৰ পৰিয়ালে তাইৰ লগত সম্পূৰ্ণ সম্পৰ্ক চিনি দিছে, যাৰ ফলত মিয়া খালিফাৰ পৰিয়াল সম্পৰ্কে কোনো তথ্য নাই। তো মিয়া খালিফাৰ পৰিয়াল সম্পৰ্কে এইখিনিয়ে তথ্য পোৱা গৈছিল যে তাইৰ পৰিয়াল হৈছে এটা কেথলিক খ্ৰীষ্টান পৰিয়াল, কিন্তু মিয়া খালিফাই বৰ্তমান কোনো ধৰ্মই পালন নকৰে। মিয়া খালিফাৰ জন্ম লেবাননত হ'লেও তাইৰ বয়স যেতিয়া 9 বছৰ অৰ্থাৎ 2001 চনত তাই পৰিয়ালসহ আমেৰিকাত আহে। আমেৰিকাতে তাই হাইস্কুল, কলেজ, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। এই মুহূৰ্তত মিয়া খালিফা হৈছে এগৰাকী আমেৰিকান নাগৰিক। মজাৰ কথাটো হৈছে মিয়া খালিফাৰ জন্ম লেবাননত হ'লেও বৰ্তমানে তাইৰ লেবাননৰ কোনো জাতীয়তা নাই। তথাপি জন্মভূমিৰ প্ৰতি ভাল পাই তাই লেবাননৰ জাতীয় সংগীত নিজৰ শৰীৰত টেটু কৰি ৰাখিছে। আৰু মিয়া খালিফা সম্পৰ্কে আন এক মজাৰ তথ্য হৈছে কোনো এক ইণ্টাৰভিউত মিয়া খালিফাই কৈছিল যে তাইৰ বয়স যেতিয়া 18 বছৰ আছিল তেতিয়া তাই বহুত শকত আছিল, কিন্তু কলেজ লাইফত আহি 22 কেজি ওজন কমাই পুৰা ফিট হৈ যায়। তাইৰ শৰীৰ ফিট হৈ গ'লে কিন্তু সেইবোৰ ডাঙৰ হৈয়ে থাকে। ইয়াৰ পিছত মিয়া খালিফাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি 2014 চনৰ প্ৰথম ভাগত এটা মদৰ দোকানত বা বাৰত এটা পাৰ্ট টাইম চাকৰি লয় আৰু তাতে মিয়া খালিফাক এগৰাকী ব্যক্তিয়ে অফাৰ কৰে মডেলিঙৰ কাম কৰাৰ কাৰণে, আৰু মিয়া খালিফাই তেওঁৰ অফাৰত ৰাজি হৈ যায়। আৰু ইয়াৰ পিছত মিয়া খালিফাই সেই ব্যক্তিৰ লগত মডেলিং অফিচত গৈ গম পায় যে সেইটো হৈছে এটা বিখ্যাত পৰ্ন ইণ্ডাষ্ট্ৰী বেংক ব্ৰছৰ অফিচ। আৰু তাত গৈ মিয়া খালিফাই 7-5 এখন আভাবী বেংক ব্ৰছৰ লগত 2014 চনৰ অক্টোবৰত চুক্তিবদ্ধ হয়, যেতিয়া তাইৰ বয়স আছিল 21 বছৰ। ইয়াৰ মাত্ৰ 3 মাহ পিছতে মিয়া খালিফাৰ মুঠ 21টি পৰ্ন ভিডিঅ' তৈয়াৰ হয়। আৰু 2014 চনত প্ৰায় হাতে মোবাইল ফোন আৰু ইণ্টাৰনেট হোৱাৰ কাৰণে খুব দ্ৰুত ভাইৰেল হৈ গোটেই পৃথিৱীতে জনপ্ৰিয় হৈ পৰিছিল। পৰ্ন ইণ্ডাষ্ট্ৰীত যোগ দিয়াৰ কাৰণে মিয়া খালিফাৰ পৰিয়াল তাইৰ লগত সম্পূৰ্ণ সম্পৰ্ক বিচ্ছিন্ন কৰে। আৰু ইয়াৰ বাহিৰেও এক ইণ্টাৰভিউত মিয়া খালিফাই কৈছিল যে তাই যেতিয়া ৰাস্তাত ওলাইছিল তেতিয়া তাই ভাবিছিল যে সকলোৱে তাইৰ কাপোৰ ভেদ কৰি নগ্ন শৰীৰ দেখা পাই আছে, আৰু এই কাৰণে তাই বহুত অস্বস্তিত পৰিছিল। I feel like people can see through my clothes and it brings me deep shame. আৰু ইয়াৰ বাহিৰেও সেই সময়ত মিয়া খালিফাই হিজাব পৰিধান কৰি পৰ্ণ ভিডিঅ' কৰাৰ ফলত মুছলিম ধৰ্মীয় অনুভূতিত আঘাত সানিছিল, যাৰ কাৰণে মিয়া খালিফাক সেই সময়ত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ দল IS-এ মৃত্যুৰ ভাবুকি দিছিল। তেতিয়া মিয়া খালিফাই অৱশ্যে ক্ষমা খুজিবলৈ বাধ্য হৈছিল আৰু এক ইণ্টাৰভিউত কৈছিল যে পৰ্ণ ভিডিঅ'ৰ যি ডাইৰেক্টৰ আছিল তেওঁ হিজাব পৰিধান কৰি অভিনয় কৰিবলৈ গৈছিল। তো মিয়া খালিফাৰ কাৰণে পেপাৰটো বেয়া লাগিলেও তাই মানা কৰিব পৰা নাছিল। আচলতে পশ্চিমীয়া দেশবোৰ তেনেকুৱাই। তো যি কি হওক, মিয়া খালিফা পৰ্ন ইণ্ডাষ্ট্ৰীত জইন কৰাৰ মাত্ৰ 3 মাহতে তাই ভাবিছিল যে তাই তাৰ জীৱনত এটা খুব বেয়া সিদ্ধান্ত লৈ পেলাইছে আৰু তাই স্বাভাৱিক জীৱনত ঘূৰি আহিব বিচাৰিছিল। তাৰ পিছত জানুৱাৰী 2015 চনত তাই বেংক ব্ৰছৰ লগত চুক্তি বাতিল কৰিছিল আৰু পৰ্ন ইণ্ডাষ্ট্ৰীৰ পৰা ওলাই আহিছিল। আৰু অবিশ্বাস্য কথাটো হৈছে মাত্ৰ 3 মাহৰ কেৰিয়াৰত মাত্ৰ 21টি পৰ্ণ ভিডিঅ' তৈয়াৰ কৰি গোটেই পৃথিৱীতে কেনেকৈ জনপ্ৰিয় হ'ব পাৰি সেইটোহে আচৰিত। মিয়া খালিফাই পৰ্ন ইণ্ডাষ্ট্ৰী এৰি দিয়াৰ আজি 5 বছৰ, কিন্তু আজিও মষ্ট চাৰ্চ পৰ্নষ্টাৰৰ তালিকাৰ শীৰ্ষত থাকে মিয়া খালিফা। মিয়া খালিফাৰ জীৱনৰ কষ্টকৰ তথ্যবোৰ হৈছে তাই মাত্ৰ 3 মাহৰ কাৰণে পৰ্ন ইণ্ডাষ্ট্ৰীত কাম কৰি হেৰুৱাইছে পৰিয়াল, মান সন্মান আৰু স্বাভাৱিক জীৱন যাপন, কিন্তু তাইৰ অৰ্থনৈতিকভাৱে কোনো লাভ হোৱা নাই। মিয়া খালিফাই খুব সম্প্ৰতি টুইটাৰত এটা টুইট কৰি কৈছিল যে সকলোৱে ভাবে মই পৰ্ন ভিডিঅ' কৰি মিলিয়ন ডলাৰ কমাইছোঁ, কিন্তু বাস্তৱতা হৈছে মই মাত্ৰ $12,000 বা 10 লাখ টকা কমাইছোঁ। ইয়াৰ পিছত আৰু 1 টকাৰো মুখ দেখা নাই। আৰু পৰ্ন বাদ দি বৰ্তমান এটা নৰ্মেল চাকৰি পোৱাও মোৰ বাবে টান হৈ পৰিছে। কিন্তু মিয়া খালিফাই যে ইমান কম টকা কামাইছে সেইটো পুৰাপুৰি বিশ্বাস নহয়। কিন্তু মিয়া খালিফা যেনেকুৱা জনপ্ৰিয় বা পৰিচিত গোটেই পৃথিৱীতে,
কিন্তু হয়তো সেই হিচাপে ধনী নহয়। আচলতে মিয়া খালিফাৰ ক্ষেত্ৰত হৈছে কি, ইণ্টাৰনেটৰ যুগত এই দুনিয়াত সহজতে ভাইৰেল হৈ জনপ্ৰিয় পোৱা যায় আৰু মিয়া খালিফাৰ ক্ষেত্ৰতো সেইটোৱে হৈছে। ইয়াতে মিয়া খালিফাৰ অৰ্থনৈতিকভাৱে কোনো লাভ হোৱা নাই। তাৰ পিছতো বহুতো ইণ্টাৰনেশ্যনেল সূত্ৰই দাবী জনাইছে যে মিয়া খালিফাৰ মুঠ সম্পত্তিৰ পৰিমাণ $2 মিলিয়ন বা 17 কোটি টকা আৰু তাৰ বেন্টলি, BMW M4, ফেৰাৰী F12 গাড়ী আছে। কিন্তু মই ভাবোঁ যিকোনো চেলিব্ৰিটিয়ে যদি কোনো গাড়ীৰ সৈতে ফটো তুলি ছ'চিয়েল মিডিয়াত দিয়ে, তাৰপিছত নিউজ হয় যে সেই গাড়ীটো কিনিছে, কিন্তু মিয়া খালিফাৰ এই টুইটাৰ পষ্টটো যদি সঁচা হয়, তেতিয়া মিয়া খালিফাৰ 17 কোটিৰ সম্পত্তি থকাৰ, ইমান বিলাসবহুল গাড়ী থকা কথাটো ভিত্তিহীন হয়। তাৰ উপৰিও মিয়া খালিফাৰ বৰ্তমান জীৱিকা নিৰ্বাহৰ বাবে নিৰ্ভৰ কৰিছে ইউটিউব চেনেল, যিটোত প্ৰায় 9 লাখ ছাবস্ক্ৰাইবাৰ আছে। ইয়াৰ উপৰিও তাই ৱেবকেম মডেল হিচাপেও কাম কৰে, স্পৰ্ট কমেণ্টেটৰ হিচাপেও কাম কৰে। খুব সম্প্ৰতি মিয়া খালিফাই দুখ কৰি টুইটাৰত কৈছিল যে মই সংক্ষিপ্ত সময়ৰ কাৰণে পৰ্ণ ইণ্ডাষ্ট্ৰীত আহিছিলোঁ, কিন্তু মোৰ কামবিলাক বনজুইৰ দৰে বিয়পি পৰিছে গোটেই বিশ্বতে। কিন্তু মই পৰ্ণ ইণ্ডাষ্ট্ৰী এৰাৰ 5 বছৰ পিছতো আজিও মোক লৈ ৰেংকিং হয় আৰু সকলোৱে ভাবে মই এতিয়াও পৰ্ণ কৰি আছোঁ। বৰ্তমানে মিয়া খালিফা পৰ্ণ ইণ্ডাষ্ট্ৰী বাদ দি এজন সাধাৰণ মানুহৰ দৰে জীৱন যাপন কৰি আছে, কিন্তু তাৰ পিছতো তাইৰ পৰিয়ালে তাইক মানি লোৱা নাই। মিয়া খালিফাৰ হাজবেণ্ডৰ নাম হৈছে ৰবাৰ্ট চনবাৰ্গ, কিন্তু বৰ্তমানে তেওঁলোকৰ ডিভ'ৰ্চ হৈছে। অভাৰঅল মিয়া খালিফাৰ বিষয়ে জানি মোৰ যিটো ধাৰণা হ'ল, মিয়া খালিফা হৈছে গোটেই দুনিয়াতে এটা পৰিচিত মুখ, কিন্তু ছানী লিয়ন বা অন্য পৰ্ণ ষ্টাৰৰ দৰে ইমান ডাঙৰ ষ্টাৰ নহয়। আৰু মিয়া খালিফাৰ অৰ্থনৈতিক অৱস্থা ভাবিব পাৰে আমেৰিকাৰ মধ্যবিত্ত পৰিয়ালৰ নিচিনা। মিয়া খালিফাই পৰ্ণ ইণ্ডাষ্ট্ৰীত গৈছিল আৰু তাইৰ উচিত আছিল পৰ্ণ ইণ্ডাষ্ট্ৰীৰ পৰাই টকা কামাই লোৱা, বা টকা কমোৱা হোৱাৰ পিছত পৰ্ণ ইণ্ডাষ্ট্ৰী বাধা দিব পাৰিলেহেঁতেন। তাৰ উপৰিতো মিয়া খালিফাই অলৰেডি সকলোকে চব দেখাই দিছে। আচলতে মিয়া খালিফাই অসম্পূৰ্ণ কাম কৰি পৰ্ণ ইণ্ডাষ্ট্ৰীৰ পৰা মাত্ৰ বেয়াৰ হৈহে কিতাপ পাইছে, কিন্তু টকা কমাব পৰা নাই। তো মিয়া খালিফা জীৱনৰ পৰা দুটা কথা শিকিব পাৰি। এটা কথা হৈছে যিকোনো কাম ভাবি চিন্তি কৰিব লাগে, কৰাৰ পিছত চিন্তা কৰি লাভ নাই, আৰু কোনো কামত সোমাই গ'লে অসম্পূৰ্ণ কৰি ওলাই আহিব নালাগে। তো ভালে থাকক, কুশলে থাকক, সুস্থ থাকক। আজিলৈ ইমানেই, বাই।